Hello everyone, today you see the 11 number question. The question is a TV tower stands vertically on a bank of a canal. From a point on the other bank directly opposite the tower, the angle of elevation of the top of the tower is 60 degree. From another point 20 meter away from this point on the line joining this point to the foot of the tower, the angle of elevation of the top of the tower is 30 degree. Find the height of the tower and the width of the canal. এতিয়া চোৱা কুৱেশ্যনটোত কি কৈছে সাপোজ এটা কেনেল আছে ওকে কেনেলটো এপাৰত এটা সাপোজ টিভি টাৱাৰ আছে সাপোজ মই এই ফিগাৰটোকে ধৰিছোঁ ইয়াৰ বিসিটো সাপোজ কেনেল এইটো পাৰত এবি এটা টাৱাৰ আছে ওকে এবি টাৱাৰটোৰ পৰা অপোজিট সাইডত মানে কেনেলটোৰ অপোজিট সাইডত এটা পইণ্ট ল'ব দিছে সাপোজ মই পইণ্টটো লৈছোঁ সি সেই পইণ্টটোৰ পৰা টাৱাৰটোৰ টপ পজিশ্যনলৈ এংগল অফ এলিভেশ্যনটো হৈছে কি 60 ডিগ্ৰী এই পইণ্টটোৰ পৰা টাৱাৰৰ টপ পৰ্চনত এংগলটো মেকিং কৰিছে 60 ডিগ্ৰী নেক্সট কি দিছে তাৰ পৰা 20 মিটাৰ ডিষ্টেন্সত মানে যেটো আমি পইণ্ট ললো অপোজিট সাইডত যেটো পইণ্ট লৈছো সেই পইণ্টটোৰ পৰা 20 মিটাৰ ডিষ্টেন্সত এটা আনাদাৰ পইণ্ট ল'ব দিছে সেই পইণ্টটোৰ পৰা টাৱাৰৰ টপ পৰ্চনলৈকে এংগলটো হৈছে 30 ডিগ্ৰী এতিয়া আমি ফাইণ্ড আউট কৰিব লাগে কেনেলটোৰ উইথটো মিন্স বিসিটো যদি কেনেল হয় তে তাৰ উইথটো উলিয়াব লাগে আৰু টাৱাৰৰ হাইটটো উলিয়াব লাগে সাপোজ এবিটো যদি টাৱাৰ হয় তাৰ হাইটটো উলিয়াব লাগে এতিয়া চোৱা হয়নে এইখিনি কথাই কুৱেশ্যনটো দিয়া আছে সো সি এবি মই আকৌ এবাৰ পঢ়ি দিছোঁ কুৱেশ্যনটো এ টিভি টাৱাৰ ষ্টেণ্ডছ ভাৰ্টিকেলি অন এ বেংক অফ এ কেনেল য়েছ ফ্ৰম এ পইণ্ট অন দ্য আদাৰ বেংক এইটো যে ক'লে vertically stands vertically on a bank of a canal এই যে কথাটো ক'লে সাপোজ এতিয়া তাৰ এই সেন্টেন্সটো মতে মই এইটো ড্ৰ কৰিছোঁ সাপোজ বিসিটো এটা কেনেল আৰু তাৰ পাৰত এই এবিটো এটা টাৱাৰ ওকে from a point on the other bank directly opposite the tower from a point বুলি ক'লে যে এইটো লৈছোঁ সাপোজ from a point on the other bank directly opposite the tower এবিটো টাৱাৰটা অপোজিটত ল'ব দিছে এপি টাৱাৰৰ অপোজিট হ'লে কি হ'ব এইটো সাইডে আহিব এইটো সাইডে মই সেই পইণ্টটো লৈছোঁ সি ওকে দ্য এংগল অফ এলিভেশ্যন অফ দ্য টপ অফ দ্য টাৱাৰ ইজ 60 ডিগ্ৰী কৈছেনে মানে এই পইণ্টটোৰ পৰা যেটো পইণ্ট লৈছোঁ সি তাৰ পৰা এংগল অফ এলিভেশ্যনটো টপ অফ দ্য টাৱাৰ এইটো টপ পৰ্চন হয়নে টাৱাৰৰ টপ পৰ্চনটো কিমান হ'ব এই হ'বনে তাহলে এংগলটো কিমান 60 ডিগ্ৰী Next, see from another point 20 meter away from this point on the line joining this point to the foot of the tower. Okay, another point 20 meter away from this point. From this point, bili koale koale kuntu point or kotha koise C point or kotha koise C pura 20 meter distance or at a point lobo. Suppose my point to lose D. The angle of elevation of the top of the tower is 30 degree. A point to pura yale angle to kiman bili koale 30 degree. Okay. Foot of the tower that's 30 degree find the height of the tower it is a find the height of the tower বুলি ক'লে আমি কি বুজিম ab2 and width of the canal বুলি ক'লে আমি বুজিম bc গতিকে আমি ab আৰু bc ভ্যালুটো উলিয়াম এতিয়া এটা কথা মই আগৰ ভিডিও বিলাকত কৈছো ইয়াতো কৈ দিছো চোৱা যেতিয়া মানে এটা বস্তুৰ পৰা এংগলটো আঁতৰি যাই থাকিব তেতিয়া এংগুলাৰ ভ্যালুটো কমি গৈ থাকিব মানে ডিক্ৰিজ হৈ যাই থাকিব আৰু যদি বস্তুটোৰ ফালে এংগলটো আহি থাকে তেতিয়ালে তাৰ এংগুলাৰ ভ্যালুটো ইনক্ৰিজ হৈ যায় থাকিব মানে এংগলটো বেছি হৈ যায় থাকিব দেখিছানে যেটো এংগল ওচৰত আছে তাৰ ভ্যালুটো বেছি আৰু যেটো দূৰত আছে তাৰ ভ্যালুটো কম বুজি পাইছা তো এতিয়া চোৱা ab be the height of the tower হয়নে ab be the height of the tower ab equal to question mark because we can find out the height of the tower that means ab value bc be width of the canal etu bc to ki hoise canalor width so bc equal to question mark disu that means my bc value to liaba lage let c be a point on the other bank directly opposite the tower a c point to kotha koisu buji paise ne opposite loisu na from point c the angle of elevation of the top of the tower is 60 degree from a point to a point to 60 degree hoine that is angle acb
ACB equal to 60 degree. Let D be another point whose distance is 20 meter from point C. So A point to le ইয়াৰ পৰা distance to কিমান 20 meter. Therefore CD equal to A distance to CD equal to কিমান হ'ব 20 meter. From point D, the angle of elevation of the top of the tower is 30 degree. A point to পৰা ইয়ালে angle to 30 degree. That is what ADB point. Angle ADB is equal to 30 degree. Up to this must understand everybody. So ইয়াৰ পাছত তোমালোকে চোৱা এইটো চোৱা এতিয়া মই কি কৰিম এই ফিগাৰটোৰ পৰা মই কুৱেশ্যনৰ এনসাৰটো ফাইণ্ড আউট কৰিব ট্ৰাই কৰিম ইয়াতে চোৱা ইয়াতে দুটা ৰাইট এংগল ট্ৰায়াংগল আছে one is ACB and another is ADB. So first I take the triangle ACB. From triangle ACB এতিয়া মই এই ভ্যালুটো 10 লম 10 of 60 degree. 10 of angle ACB is equal to what perpendicular by base হয় নে নহয় আগৰ ভিডিওটো কৈছো যে মই 10 any angle of 10 is equal to what perpendicular divided by base. So a angle to karne a to gade a to ki hobo perpendicular opposite thoka line to perpendicular hobo AB is perpendicular and BC is base. So 10 of the angle ACB is equal to AB by BC. Etia so a value to kiman 60 degree AB value to ami jano niki na jano BC value also we cannot know. So more clearly 10 60 degree is equal to AB by BC. It is so 10 60 degree equal to root 3 is equal to AB by BC. From this one I find out the value of AB. When I cross multiply koso root 3 to lot ekune mane kiman ase 1 ase hoine na root 3 je denominator kiman hobo 1 hobo etu to multiply kole AB ahibo aru to kiman root 3 into BC. This is equation number 1. So similarly I take another right angle triangle ADB. From triangle ADB 10 of angle ADB is equal to kiman hobo perpendicular by base. Perpendicular to hobo AB aru base to hobo BD. So 10 of angle ADB is equal to AB by BD. So ADB equal to kiman 30 degree. So D is equal to AB to moi AB likhisu. But BD duta portion ase eta ase BC another is CD. So in place of BD I write BC plus CD. So see BC plus CD. Understand? So 10 30 degree is equal to 1 by root 3. AB equal to ami kiman paithusu yate AB equal to moi paisu root 3 BC. So BC plus in place of CD I write 20. Understand? Etia ko cross multiply kora etu logar multiply hobo aru 1 to yalogar multiply hobo. So root 3 into root 3 BC is equal to 1 to multiply hole same thake. So BC plus 20 likhisu root 3 into root 3 3 BC is equal to BC plus 20. Etu ki hoje plus BC ephale hele kiman hobo minus BC. So 3 BC minus BC. So 3 pora yate BC coefficient to kiman 1 yate BC coefficient kiman 3 minus 1 kiman hoy 2 2 BC is equal to 20. So BC is equal to 2 to phale multiply hoise ephale hi divide hobo etu divide kole kiman palo 10 meter. So BC value to ami 10 palo. So BC mane ki a portion to ami kian palo 10 palo. Understand? Again from 1 eta equation number moi 1 likhisilo no eta asle AB equal to root 3 BC eta moi BC value to plot korim. So AB equal to root 3 BC root 3 into BC jaga 10 ahile so etu to multiply kole 10 root 3 meter hobo. AB equal to 10 root 3 meter. AB mane ki asile height of the tower. So agote moi koisu jodi exam ot tomaloke question root 3 value to dia thake then you can plot the a root 3 value and multiply with this one. Okay, so yate dia nai karone moi plot kora nai. So therefore height of the tower mane AB is equal to 10 root 3 meter. Width of the canal means BC is equal to 10 meter. Understand everybody? যিসকলে মোৰ ভিডিঅ' চাই আছা তেওঁলোকলৈ বহুত ধন্যবাদ থাকিল আৰু মই মোৰ অলপমান পাৰ্সোনেল প্ৰব্লেমৰ কাৰণে কেইদিনমান মই ভিডিঅ' দিব নোৱাৰিম দেই